কবিতাৰ শিৰোনাম মানুহৰ জীৱন। কবি কৃষ্ণমণি নাথ, আবৃত্তিকাৰ কৃষ্ণমণি নাথ। মাথো দুদিনীয়া জীৱন লৈ যাই আছো এই ৰঙীন পৃথিৱীত, বহুত আশা বুকুত বান্ধি লৈ, দুখ কষ্ট আৰু ৰহস্যৰে ভৰা মনুষ্য জীৱন দুখত কেতিয়াও ভাগি নপৰে। আহিব এদিন সুখ, আহিব এদিন জীৱনৰ আধৰুৱা বাটত নালাগে ৰব আধৰুৱা হৈ, নপৰে কি আজি ভাইয়ে ভাইয়ে বিবাদ মাথো ধনৰ বাবে, আজি মানৱতাৰ নামত কলংক আনিছে এক নিষ্ঠুৰ। প্ৰকৃতিৰ দাস হে মনুষ্য, এদিন যাবা মহাপ্ৰস্থানলৈ। প্ৰকৃতিৰ দাস হে মনুষ্য, এদিন যাবা মহাপ্ৰস্থানলৈ। তথাপি কিয় আজি চাৰিওফালে হাহাকাৰ, দৌৰা দৌৰি মাথোন, জাতি মাতি ভাষা সংস্কৃতি সকলো তেজেৰে নাচে। হে মনুষ্য, হে মানৱ জাতি, চিন্তা ভাৱ হব এই অপূৰ্ণ জীৱন, যিদিনা জীৱনৰ কেৱল শ্মশানৰ বাবেই যেন এই জীৱন যাত্ৰা, কেৱল শ্মশানৰ বাবেই যেন এই জীৱন যাত্ৰা, কেৱল শ্মশানৰ বাবেই যেন এই জীৱন যাত্ৰা।